নমস্কাৰ স্বাগতম মই সংগীতা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল সংগীতা জাৰ্নি ব্লগলৈ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ঠিকে থাকে চলি আছোঁ আৰু এইকেইদিন খুব ঠাণ্ডা পৰিছে ঠাণ্ডাটো অলপ বেছিকৈ পৰিছে এইকেইদিন ইয়াত তো আপোনালোকৰ ফালে ঠাণ্ডাটো কেনেকৈ পৰিছে বাৰু আমাৰ কিন্তু বহুত বেছি ইয়ে ঠাণ্ডা কাৰণ টিফু এনেও পাহাৰীয়া জেগা গতিকে ঠাণ্ডাটো ইয়াত অকণমান সোনকালে আহে তো ইয়াত অলপ ঠাণ্ডাটো আহি গৈছে তো আজি ভাবিছোঁ আপোনালোকলৈ এটা ৰেচিপি ভিডিঅ' মানে ৰেচিপি ব্লগ আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু এই ৰেচিপিটো মোৰ মাৰ ৰেচিপি আৰু মানে মায়ে বনাই খাবলৈ খুব বেছি ধুনীয়া হয় খুব বেছি টেষ্টি হয় আৰু আশা কৰিছোঁ বহুতে এই ৰেচিপিটো খাইছে কিন্তু হয়তো কোনোবা থাকিব পাৰে যোনে এতিয়ালৈকে ৰেচিপিটো ট্ৰাই কৰি চোৱা নাই মই ভাবোঁ সেইসকলৰ কাৰণে এই ৰেচিপিটো ইজি হ'ব তো বলক তেতিয়াহ'লে আজিৰ আমাৰ যি ৰেচিপি ব্লগ সেই ব্লগটোলৈ আগবাঢ়োঁ আৰু ৰেচিপি ব্লগটোৰ আজি মেইন ইনগ্ৰিডিয়েণ্টটো হ'ল কলডিল আপোনালোকে কোনে কোনে কলডিল খাই ভাল পায় বাৰু ময়ো ভাল পাওঁ কিন্তু কলডিল সাধাৰণতে আমি কাটি পেলাই তেলত তেজপাত নহৰু দি খাওঁ কিন্তু মই আজি যিটো আপোনালোকৰ লগত ৰেচিপি শ্বেয়াৰ কৰিম সেই ৰেচিপিটো অলপ হ'ব সুকীয়া গতিকে কিনো সুকীয়া ৰেচিপি আজি তৈয়াৰ কৰিবলৈ গৈ আছোঁ বলক মোৰ লগত আপোনালোকেও পাকঘৰলৈ আৰু তাৰ পৰাই আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বলক তো এতিয়া আমি কলডিলখিনি পিহনাত ভালকৈ পিচি ল'লোঁ এতিয়া আমাক কি লাগিব এই ৰেচিপিটোৰ কাৰণে এয়া আমাৰ লগত আছে কলডিল তাৰ লগতে লাগিব তেজপাত দুটা লৈছোঁ লগতে এয়া আলু কাটি লৈছোঁ এই ধৰণে সৰু সৰুকৈ তাৰ ইয়াত আছে 6-7 ফুটামান নহৰু লগতে আছে কেঁচা জলকীয়া আৰু লগতে আছে শুকান জলকীয়া আৰু মেইন ইনগ্ৰিডিয়েণ্টটো হৈছে এইটো মচুৰ দালি এইটো লাগিবই আজি যিটো ৰেচিপি বনাবলৈ লৈছোঁ আচলতে মচুৰ দালিটো যদি নাথাকে গোটেই ৰেচিপিটো অসম্পূৰ্ণ হ'ব গতিকে এই ৰেচিপিটো আপোনালোকে যদি এতিয়ালৈকে ট্ৰাই কৰা নাই নিশ্চয় ট্ৰাই কৰিব আজিৰ এই ৰেচিপিটো চোৱাৰ পিছত তো এইখিনিয়ে বস্তু বিশেষ একো নাই আৰু মচুৰ দালিখিনিৰ ক্ষেত্ৰত এটা কথা ক'ম যে দালিখিনি আধা ঘণ্টামানৰ কাৰণে আগতীয়াকৈ তিয়াই ল'ব মানে লগালগ দালিখিনি লগালগ এনেকৈ ধৰক বনোৱা আগে আগে লৈছোঁ বাতিত তেনেকৈ নহ'ব আধা ঘণ্টামানৰ আগত দালিখিনি তিয়াই ল'ব তো এইখিনি লাগিব আমাক ইনগ্ৰিডিয়েণ্টখিনি এয়াৰ পিহনাত পিচি লোৱা কলডিলখিনি লগতে তেজপাত আলু নহৰু শুকান জলকীয়া কেঁচা জলকীয়া লগতে আদাও আছে এটুকুৰা ডাঙৰ আদা আৰু মচুৰ দালি আৰু আলুটো আপোনালোকে স্কিপ কৰিব পাৰে কোনো কথা নাই বাকীখিনি কিন্তু আমাক লাগিব গতিকে বলক এতিয়া বনাওঁগৈ বস্তুখিনি ধুনীয়াকৈ এতিয়া আমি কেৰাহী পাতিছোঁ আৰু কেৰাহী গৰম হ'ল তাতে আমি দি দিম মিঠাতেল এতিয়া তেলত কেইটামান গোটা জিৰা দি দিম শুকান জলকীয়া গোটা আৰু লগতে তেজপাত লগতে দি দিম পিঁয়াজ আৰু দি পেলাই এইখিনি গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম কিন্তু ভিডিঅ'টো কৰি থকাৰ অৱস্থাত কাৰেণ্ট যোৱাৰ বাবে মই আপোনালোকক তেলত পিঁয়াজ দিয়াৰ পিছত কি দিলোঁ সেইখিনি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ এতিয়া মই আপোনালোকক থোৰতে কৈছোঁ তেলত প্ৰথমে গোটা জিৰা দিলোঁ তাৰপিছত শুকান জলকীয়া তাৰপিছত তেজপাত তাৰপিছত এটা পিঁয়াজ কাটি দিলোঁ আৰু তাৰপিছতে তাত দিলোঁ নিমখ আন্দাজমতে নিজৰ আৰু লগতে দিছোঁ হালধি আৰু সেইখিনি দি অলপ সময় ভজাৰ পিছত দিলোঁ কলডিলখিনি তাৰপিছত মচুৰ দালি আৰু তাৰপিছতে আলুখিনি দি বৰ্তমান সেইখিনি লৰাই লৈছোঁ আৰু এতিয়া দিছোঁ লগতে ধনিয়া গুড়া জিৰা ধনিয়া গুড়া আৰু লগতে অকণমান জলকীয়াৰ গুড়া তো এতিয়া আমি এইখিনি ভালদৰে মিক্স কৰি ল'ম আৰু লগতে এই কেঁচা জলকীয়াখিনি আৰু যোনে জ্বলা বেছিকৈ খাব নোৱাৰে সেইসকলে জলকীয়া গুড়িটো আঁতৰাই দিলেও হ'ব কাৰণ শুকান জলকীয়া আৰু কেঁচা জলকীয়া দিয়া হৈছে নহয় সেইখিনিয়ে যথেষ্ট যদিহে জ্বলা খাই ভাল পায় তেতিয়া দিব পাৰে অলপমান এতিয়া এইখিনি অলপ সময় এই ধৰণে ভাজি ল'ব লাগিব
ইয়াত অকণমান অলপ সময় ভাজি হোৱাৰ পিছত ইয়াত অলপ আদা নহৰু যে আপোনালোকক দেখুৱাইছিলোঁ সেইখিনি অকণমান খুন্দনাত খুন্দি লৈ পেলাই ইয়াতে ওপৰতে দি দিয়া হৈছে। এতিয়া অলপ ঢাকনাখন মাৰি দিছোঁ অকণমান সময়ৰ কাৰণে আৰু গেছৰ ফ্লেমটো ষ্টিমত ৰাখি পেলাই অলপ সময়ৰ কাৰণে ঢাকনা মাৰি দিছোঁ যাতে বস্তুটো ভালকৈ সিজে। অলপ সময় 5 মিনিটমান সময়ৰ কাৰণে আমি ঢাকনাখন ইউজ কৰিছিলোঁ। এতিয়া ঢাকনাখন উঠাই দিলোঁ আৰু এতিয়া ইয়াত আমি দি দিম গৰম পানী। আৰু এতিয়া ইয়াত অকণমান দি দিম চেনি শেষত, আৰু শেষত এইটো নমোৱাৰ আগে আগে ইয়াত অকণমান দিব লাগিব গৰম মছলা। আৰু 5-10 মিনিটমানৰ ভিতৰত পানীটো যেতিয়া শুহি যাব, শুহি গ'লে আৰু এইটো অলমষ্ট হৈয়ে যাব। আৰু পানী কিমান দিব মানে আপোনালোকৰ কেৰাহীত বস্তুখিনি যিমানখিনি থাকে একেবাৰে অভাৰকৈ দিব নালাগে, মানে বস্তুখিনিৰ লগত মিলি যোৱাকৈ পানীটো দিলেই হ'ব পৰিমাণটো। আমি পুনৰ ইয়াত ঢাকনা মাৰি দিম আৰু ফ্লেমটো এবাৰ চিমত নহয় তাতকৈ অকণমান হাইতে ৰখা হৈছে। হাই ফ্লেমতে দি অলপ সময় কাৰণে এইটো আমি পানীটো শুকাই ল'লেই আমাৰ ভাজিটো অলমষ্ট ডান। এই যাওক পানীটো শুহি পেলাই গ'ল আৰু পানীটো শুহি প্ৰায় নাইকিয়া হৈ গৈছে। আৰু এতিয়া আমি শেষত ইয়াত দি দিছোঁ মান ধনিয়াটো কাটি পেলাই দি দিছোঁ একেবাৰে শেষত দি দিম গৰম মছলা দি পেলাই এইখিনি লৰাই দিম, ভালদৰে লৰাই দিম। তো আমাৰ আজি এই টেষ্টি কলডিল আৰু কলডিল মচুৰ দালিৰ সৈতে ভাজিখন আমাৰ তৈয়াৰ হৈ গ'ল। আমাৰ আজিৰ কলডিল মচুৰ দালিৰ ধুনীয়া ভাজিখন তৈয়াৰ হৈ গ'ল। তো আপোনালোকে যদি এতিয়ালৈকে খোৱা নাই তেনেহ'লে আশা কৰোঁ ট্ৰাই কৰি চাব, খাই ভাল পাব, সেইটো গেৰাণ্টি মোৰ ফালৰ পৰা আপোনালোকক দিব পাৰোঁ, খাই ভাল পাব। তো এবাৰ ট্ৰাই কৰি চোৱা নাই যদি আপোনালোকে চাব। তো আজিলৈ আহিছোঁ তেতিয়াহ'লে, পুনৰবাৰ নতুন এটা ব্লগৰ সৈতে লগ পাম। বাই বাই।